নমস্কাৰ, মোৰ চেনেলৰ অন্য অতি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু ঘৰতে আছোঁ, যোৱা নাই বাৰু, মাৰ ঘৰতে আছোঁ বাৰু, যোৱা নাই। যিদিনাখন নিবলৈ আহে সেইদিনাখনেই যাম আৰু নিবলৈ মানে আচলতে বৰদেউতাৰ নাতিৰ অন্নপ্ৰসন আছে, সেইকাৰণে তেখেতে ক'লে যে অন্নপ্ৰসন মানে অহা যোৱা কৰি থকাতকৈ আৰু একেবাৰে সকামখন খাই অহাই ভাল হ'ব আৰু ঠাণ্ডাত ছোৱালীক লৈ অনা নিয়া কৰি থকাটো অকণমান অসুবিধা হয় যিহেতু। মই শিকিহে আছোঁ আৰু ব্লাউজ চিলাবলৈ। বাকী মেখেলা ফলছ লগাবলৈ হওক বা চাদৰ পতিখিনি জানো, তিনি বাৰ পৰা শিকিছোঁ। তাইতো চিলাই বাৰু, সকলোখিনিয়ে চিলাই, ব্লাউজটো ধুনীয়া চিলাই বাৰু। মোৰ বিয়াৰ সময়ত যিমানখিনি ব্লাউজ চিলাইছোঁ তাই চিলাই দিছে, বিয়া বুলিয়ে নহয়, তাৰপিছতো যিমানখিনি ব্লাউজ চিলাইছোঁ আজিলৈকে গোটেইখিনি বাৰু তাই চিলাইছে। মোৰ পচন্দ হয় আৰু তাইৰ ব্লাউজকেইটা পিন্ধিও ভাল লাগে। তাই দেখাই আছিলে, কিন্তু অকণমান মানে মোৰে তাই নুসুধাকৈ কাপোৰ লগাই থাকোঁতে ফুল হৈ গ'ল। এতিয়া আকৌ এইবিলাক খুলি মেলি আকৌ এতিয়া চিলাই আছোঁ নতুনকৈ এটা পাত। এইখিনিলৈকে হৈছিলে বাৰু চিলোৱা, কিন্তু এতিয়া আকৌ এই পাতটো মানে এটা চাইড সম্পূৰ্ণ খুলি মেলি আকৌ এতিয়া চিলাই আছোঁ নতুনকৈ। আৰু সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব শেষলৈকে, আৰু পিছত জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে। একাপ গাখীৰ চাহ খাই লওঁ। এইখিনি সময়ত একাপ গাখীৰ চাহ খাবলৈ মন যায়, ঘৰৰ গাখীৰ আছে যিহেতু। মুখখন চাওঁ, মুখখন চাওঁ, বুঢ়া মানুহ নিচিনাকৈ। আহি আছোঁ অকণমান পথাৰলৈ দেউতাক মাতিবৰ কাৰণে। দেউতা ধান কাটি আছে, ধান মানে আচলতে ধান কটা মানুহ নাই কাৰণে অকলে যিমান পাৰি নিজে কাটি আছে আৰু। অকণমান পথাৰৰ ফালে আহিছোঁ বাৰু, দেউতাক ভাত খাবলৈ মাতিব, মানে ধান কটা মানুহ নাপায় যে, সেইকাৰণে দেউতাই যিমান পাৰি অকলে অকলে কাটি আছে ধান। আৰু বেছিখিনি কাটিলেই বাৰু, এমাহৰ ছুটী লৈ আহিছে। দেউতাটো গুৱাহাটীতে থাকে বাৰু, মানে চাকৰি সূত্ৰে গুৱাহাটীতে থাকে, আৰু এবছৰমান আছে নেকি ৰিটায়াৰ হ'বলৈ। গতিকে এমাহৰ ছুটী গৈছে, ছুটী অৱশ্যে আধা গ'লেই বাৰু, 15 দিন। তো এইকেইদিনতে মানে ঘৰত থকা দিনকেইটাত মানে অলপ চলপ নিজে যিমান পাৰে কাটিছে আৰু, মানুহো নাপায় যিহেতু ধান কাটিবলৈ। সেয়া অকণমান আহিছোঁ, বহুত দিন অহাও নাই ইফালে। আৰু আমাৰ বা, আমাক বাৰু দেখিবলৈ একে হয় দেই, আমাৰ ৰিবু। এইখিনি বাৰু আমাৰে মাটি হয়, এইখিনিৰ পৰা একদম আগলৈকে আৰু তাৰ মাজতে আছে বাৰু সিফালে বৰদেউতাহঁতৰো মাটি আছে লগতে আমাৰ। এইখিনি বনি ন এটা আৰু ব্লাউজৰ ফাইনেল লুকটো এইটো। বিশেষ একো ডিজাইন নাই কৰা, চিম্পুলকৈ চিলাইছোঁ। আৰু মই চিলালোঁ বাৰু বেছিখিনি, তাই দেখাই দিলে, কিন্তু অকণমান টাইম লাগিল আৰু। প্ৰথমতে যিহেতু মই ফুলকৈ লগাইছিলোঁ, সেইবিলাক খুলি মেলি আকৌ লগাবলগীয়া হ'ল কাৰণে অকণমান টাইম লাগিল আৰু মোৰ কাৰণে। আৰু কেনেকুৱা হৈছে জনাব। আৰু ইফালে আমাৰ ৰিবু বাৰ ল'ৰাটো টোপনি গ'ল, তাৰ নেজানো দিনৰ ভাগত টোপনি খুব কম তাৰ।
আৰু এয়া সন্ধিয়া চাহ কাপেৰে মই আজিৰ ভিডিঅ'টি শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটি যদি আপুনি প্ৰথম চাইছে ভিডিঅ' তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।